নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ক্লাছ 7ৰ পাঠ নম্বৰ 8 পৰিসীমা আৰু কালিৰ সম্পৰ্কে আজি তোমালোকক কিছু আভাস দিম আশা কৰোঁ ইয়াৰ পৰা কিছু জ্ঞান ল'ব পাৰিবা ছাত্ৰ ছাত্ৰীসকল পৰিসীমা বুলি আমি আজি প্ৰথমতে পৰিসীমাই আৰম্ভ কৰিম পৰিসীমা বুলি ক'লে নিশ্চয় তোমালোকে বুজি পোৱা যে কোনো এটা ক্ষেত্ৰ ধৰা হ'ল এই ক্ষেত্ৰটো ধৰা হ'ল এটা মই ক্ষেত্ৰ যিকোনো এটা ক্ষেত্ৰ আঁকিলোঁ এই ক্ষেত্ৰটোৰ প্ৰতিডাল বাহু যদি আমি এইটো 6 সেন্টিমিটাৰ ধৰোঁ সেইদৰে এইটো যদি আমি 4 সেন্টিমিটাৰ ধৰোঁ cm ধৰোঁ এইটো যদি আমি 5 cm ধৰোঁ সেইদৰে এইটো যদি আমি 7 cm ধৰোঁ এই গোটেইকেইডাল বাহু যোগ কৰি বা প্লাস কৰি যিখিনি পাওঁ সেয়াই হ'ব এই ক্ষেত্ৰটোৰ পৰিসীমা ধৰা হ'ল 6 plus 4 plus 5 plus 7 এইখিনি যোগ কৰিলে আমি এই ক্ষেত্ৰটোৰ পৰিসীমা পাম 6 4 10 10 5 15 15 7 22 অৰ্থাৎ 22 এইটোৱে হ'ব এই ক্ষেত্ৰটোৰ পৰিসীমা এতিয়া তোমালোকৰ এই পাঠটোৰ প্ৰথম 1 নম্বৰটোত আছে 1 নম্বৰটোত 1 নম্বৰৰ 8 আছে নম্বৰ 1 এই পিকচাৰটোত আছে ঠিক এনে ধৰণৰ এটা পিকচাৰ আছে পিকচাৰটো ভাল হোৱা নাই ধৰ এই পিকচাৰটো আছে এই পিকচাৰটোত আছিল ধৰ স্পেচ এইটো 4 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ এইটো 2 সেন্টিমিটাৰ এইটো 2 সেন্টিমিটাৰ এইটো 2 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ ঠিক দৰে এইটো 4 সেন্টিমিটাৰ এইখিনি এই ক্ষেত্ৰটোৰ যদি আমি পৰিসীমা উলিয়াবলৈ যাওঁ তেতিয়াহ'লে আমি ঠিক এনেদৰে লিম ক্ষেত্ৰটোৰ পৰিসীমা এই ক্ষেত্ৰটোৰ পৰিসীমা সমান সমান আমি যদি গোটেইখিনি যোগ কৰোঁ ধৰা হ'ল এইটো cm 4 plus 4 plus 4 2 plus 2 4 plus 4 plus 2 4 4 8 8 2 10 10 12 12 16 16 4 20 20 2 22 পৰিসীমা পালো আমি 22 সেন্টিমিটাৰ এইটো ইয়াৰ উত্তৰ ঠিক তেনেদৰে বাকি a b c d কৰি 4টা আছে গতিকে বাকি 3টা তোমালোকে নিশ্চয় কৰিব পাৰিবা বুজি পাইছানে এই পাঠটোৰে মই 2 নম্বৰ গণিতটো কৰি দিছো 2 নম্বৰত আছে এটা আয়তৰ দিক 60 সেন্টিমিটাৰ আৰু প্ৰস্থ 20 সেন্টিমিটাৰ হলে ইয়াৰ পৰিসীমা কিমান লিখি দিলে হ'ব সাগে বুজি পাবো লিখি দিলো কিতাপখনত আছে আমাৰ 2 নম্বৰত চাই লবা এতিয়া কথা হল এই ক্ষেত্ৰটোৰ আমি পৰিসীমা উলিয়াবলৈ যাওতে প্ৰথমতে আমি ক্ষেত্ৰটো আঁকি ল'ব লাগিব ক্ষেত্ৰটো ইমান ধীৰে হোৱা নাই মই ক্ষেত্ৰটো ইয়াৰ দিক আছে 60 সেন্টিমিটাৰ 60 cm আৰু প্ৰস্থ আছে 20 cm গতিকে ইয়াৰ পৰিসীমা কিমান ইয়াৰ পৰিসীমা সমান কিমান এইটো উলিয়াব লাগে গতিকে আমি প্ৰথমতে আয়তক্ষেত্ৰৰ পৰিসীমা উলিয়াবলৈ যাতে আয়তক্ষেত্ৰৰ এটা পৰিসীমাৰ সূত্ৰ আছে সকলোৰে চাগে মনত আছে মই তথাপিও কৈ দিছো আয়তৰ পৰিসীমা সমান 2 হোল দিক যোগ প্ৰস্থ
প্ৰস্থ এতিয়া 2 পূৰণ দিক কিমান আছিল আমাৰ দিক কিমান আছিল 7 সেন্টিমিটাৰ প্ৰস্থ আছিল 20 সেন্টিমিটাৰ এটাকে 2 পূৰণ 60 আৰু 20 80 সেন্টিমিটাৰ গটে 80 দুগুণ কিমান হল এটু পূৰণ কৰিলে 160 সেন্টিমিটাৰ এইটোৱে হল এই ক্ষেত্ৰটোৰ পৰিসীমা ছাত্ৰ ছাত্ৰীসকল কেতিয়াবা আমাৰ কোনো ক্ষেত্ৰৰ পৰিসীমা দিয়া থাকে কিন্তু দিক বা প্ৰস্থ দিয়া নাথাকে গতিকে তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব তোমালোকৰ 3 নম্বৰ গণিতটো আছে তোমালোকৰ 3 নম্বৰটোত আছে আয়তৰ এখন মুজিয়াৰ পৰিসীমা দিয়া আছে 400 মিটাৰ আৰু দিক দিয়া আছে 150 মিটাৰ গতিকে ইয়াৰ প্ৰস্থ কিমান গতিকে আমি প্ৰথমতে আগৰ দৰে পিকচাৰটো আঁকি লম ইয়াৰ পৰিসীমা আছে 400 মিটাৰ প্ৰস্থ দিক দিয়া আছে আমাৰ 150 মিটাৰ প্ৰস্থ সমান কিমান প্ৰস্থ নাই গতিকে এনে ক্ষেত্ৰত আমি কৰিব লাগিব আমি সূত্ৰটোত যাওঁ ক্ষেত্ৰটো আমাৰ আয়ত ক্ষেত্ৰ গতিকে আয়তৰ পৰিসীমা সমান 2 আমি এই সূত্ৰটোতে যাম 2 দিক যোগ প্ৰস্থ এতিয়া আমাক পৰিসীমা দিয়া আছে আমাৰ 400 মিটাৰ গতিকে আমি পৰিসীমাত আমি 400 মিটাৰ লিখিম 400 মিটাৰ সমান 2 দিক দিয়া আছে আমাৰ 150 মিটাৰ 150 মিটাৰ অসমীয়া গলতি মিটাৰ 150 মিটাৰ যোগ প্ৰস্থ দিয়া নাই আমাক প্ৰস্থ এতিয়া আমি 400 যোগ এইটো আৰু এইটো পূৰণ কৰিম 300 হ'ব অৰ্থাৎ 2 আৰু 150ক পূৰণ কৰিলে 300 হ'ব যোগ 2 আৰু প্ৰস্থক পূৰণ কৰিলে 2 ইনটু প্ৰস্থ 2 পূৰণ প্ৰস্থ 400 এইটো যদি আমি সমান চিহ্নটোৰ পৰা ইপিনে আনো তেতিয়াহ'লে মাইনাছ হ'ব 300 সমান 2 প্ৰস্থ ইয়াৰ পৰা এইখিনি মাইনাছ কৰিলে 100 হ'ব 100ক যদি আমি 2ৰে পূৰণ কৰোঁ হৰণ কৰোঁ নট পূৰণ হৰণ কৰিলে আমি প্ৰস্থ পাম 50 মিটাৰ সমান প্ৰস্থ গতিকে উত্তৰ হ'ব 50 মিটাৰ হৈছে নিশ্চয় ধৰিব পাৰিছা আজিলৈ ইমানে নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ধৰা হ'ল তোমালোকে স্কুলত এখন বাগিচা বনাবলৈ ওলাইছা বা আঁচনি তৈয়াৰ কৰি ল'ব লাগিব তেতিয়াহে আমি বাগিচাখন সঠিক হিচাপে সজাব পাৰিম গতিকে তোমালোকৰ এই চেপ্টাৰটোতে বা এই পাঠটোতে 4 নম্বৰ গণিতটো দিয়া আছে এখন আয়ত আকৃতিৰ শিশু উদ্যানৰ দিশ 200 মিটাৰ প্ৰস্থ 150 মিটাৰ ইয়াৰ পৰিসীমাত বেৰ দিলে প্ৰতি মিটাৰত 20 টকাকৈ হাৰত কিমান খৰচ হ'ব অৰ্থাৎ প্ৰতি মিটাৰত 20 টকাকৈ খৰচ হ'লে টোটেল বাগিচাখনত আমাৰ কিমান খৰচ হ'ব সেইটো আমি কেনেকৈ উলিয়াম তাৰে এটা আভাস দিছোঁ ছাত্ৰ ছাত্ৰীসকল আমি বাগিচাখন বনাই লওঁ বাগিচাখন আমি বনাই লৈছোঁ এনেদৰে আমি এখন হ'ল আমাৰ বাগিচা স্কুলৰ বাগিচা এই বাগিচাখনৰ দিক আছে 200 মিটাৰ
প্ৰস্থ আছে 150 মিটাৰ অসমীয়াই দিলোঁ ইমান মিটাৰ গতিকে এই বাগিচাখন বনাওঁতে চাৰিওকাষে বেৰ দিওঁতে আমাৰ কিমান খৰচ হ'ব প্ৰতি মিটাৰত খৰচ হয় মনত ৰাখিবা 20 টকাকৈ গতিকে এই বাগিচাখনত কিমান খৰচ হয় হেতু উলিয়াবলৈ হলে আমি ফাৰ্স্ট নম্বৰতে বাগিচাখনৰ পৰিসীমা উলিয়াব লাগিব গতিকে আমাৰ কিতাপত এই 4 নম্বৰ গণিত এইটো তোমালোকে এইটো আমাৰ আয়ত ক্ষেত্ৰ গতিকে আয়তৰ সূত্ৰ মতে যোৱা আয়তৰ পৰিসীমা সমান 2 দিশ যোগ প্ৰস্থ গতিকে কিমান হল 2 ইনটু দিশ আছে আমাৰ 200 মিটাৰ প্ৰস্থ আছে আমাৰ 150 মিটাৰ গতিকে 200 আৰু 150 350 মিটাৰ 350 মিটাৰ এইখিনি যদি আমি পূৰণ কৰোঁ কিমান পাম 2 0 0 5 দুগুণ 10 10 0 3 দুগুণ 6 একে 700 মিটাৰ 700 মিটাৰ পালোঁ আমি গতিকে 1 মিটাৰত খৰচ হয় আমাৰ 20 টকা এতেকে 1 মিটাৰত খৰচ হয় 20 টকা 20 টকা এতেকে 700 মিটাৰত কিমান খৰচ হ'ব এতেকে 700 মিটাৰত খৰচ হ'ব 700 ইনটু 20 সমান কিমান হল আমি শূন্যকেইটা এনে বহাব পাৰো ইয়াত শূন্য থাকিলে তোমালোকে জানিবা এনে বহাই দিলেও হয় ইয়াত তিনিটা শূন্য আছে আমি তিনিটা শূন্য এনে বহাই দিছো 7 দুগুণ 14 অৰ্থাৎ 14000 টকা আমাৰ ইমান টকা খৰচ হ'ব ইমানে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজিব ধৰিব পাৰিছা আজিলৈ ইমানে নমস্কাৰ